জেএছ নলেজ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আনে আত্মসহায়ক গোটৰ চতুৰ্থ সপ্তাহৰ খবৰ বিষয়ে জনাম। মই আপোনালোকলৈ একেধৰণৰ 4টা ভিডিঅ' শ্বেয়াৰ কৰাৰ কাৰণ হ'ল আত্মসহায়ক গোটৰ কিছুমান বাইদেউসকলে সাপ্তাহিক খবৰ প্ৰচিডিংবোৰ মিলাই লিখিব নাজানে। জনাসকলে মোৰ প্ৰথম ভিডিঅ'টো চালেই 15টা কাৰ্যসূচীৰ বিষয়বোৰ জানিলে নিজৰ সাপ্তাহিক খবৰ প্ৰচিডিংবোৰ লিখিব পাৰিব। মই ভিডিঅ'বোৰ বেছি দীঘল হৈ যায় বাবে সকলো কাৰ্যসূচীসমূহ ভিডিঅ'ত উল্লেখ কৰিব পৰা নাই। মোৰ প্ৰথম ভিডিঅ'ত অকল সঞ্চয়, দ্বিতীয় ভিডিঅ'ত ঋণৰ কিস্তি, ব্যয় বৰঙণি, বেংক জমা, তৃতীয় ভিডিঅ'ত গোটৰ সঞ্চয়ৰ পৰা ঋণ দিয়া আৰু চতুৰ্থ ভিডিঅ'ত বেংক ঋণ এই বিষয়সমূহ কেনেকৈ লিখিব লাগে তাৰ বিষয়ে শিকোৱা হৈছে। আশা কৰোঁ মোৰ গোটেইকেইটা ভিডিঅ' চালে আত্মসহায়ক গোটৰ বাইদেউসকলে নিজৰ সাপ্তাহিক খবৰ প্ৰচিডিংবোৰ লিখিব পাৰিব। আৰম্ভ কৰোঁ। আনে আত্মসহায়ক গোটৰ সাপ্তাহিক খবৰ সংখ্যা 45, একাউণ্ট নম্বৰ। আপোনালোকে নিজৰ একাউণ্ট নম্বৰটো লিখি ল'ব। গোটৰ নামসমূহ লিখি ল'ব। স্থান সদস্যৰ ঘৰ, তাৰিখ 25/10/2023, সময় পুৱা 10 বজা, বাৰ বুধবাৰ, মুঠ সদস্য 15 গৰাকী। সভাৰ কাৰ্যসূচী 1 নম্বৰ প্ৰাৰ্থনা। এটি প্ৰাৰ্থনাৰে আজিৰ সভাখন আৰম্ভ কৰা হ'ল। আপোনালোকে এটি প্ৰাৰ্থনা গাব, তাৰ নামটো উল্লেখ কৰি দিব। 2 নম্বৰ পৰিচয়। সভাত উপস্থিত সকলোৱে নিজৰ পৰিচয় দিয়ে। 3 নম্বৰ উপস্থিত আপোনালোকে যিসকল উপস্থিত থাকিব তেওঁলোকৰ নাম উল্লেখ কৰি দিব। মই ইয়াত আনে আত্মসহায়ক গোটৰ 15 গৰাকী সদস্য আৰু জীৱিকা সখী বাইদেউ সভাত উপস্থিত থাকে বুলি লিখিলোঁ। 4 নম্বৰ যোৱা সভাৰ পৰ্যালোচনা। হিচাপৰক্ষক বাইদেউ যোৱা সপ্তাহ হৈ যোৱা সভাৰ প্ৰতিবেদন, পাঠ আৰু আলোচনা কৰে। 5 নম্বৰ সঞ্চয় সংগ্ৰহ। সঞ্চয় সংগ্ৰহটো আপোনালোকে নিজৰ মতে লিখিব। যোনে যিমান সঞ্চয় কৰে সেই হিচাপত লিখিব। ইয়াত আনে আত্মসহায়ক গোটৰ সাপ্তাহিক সঞ্চয় 15 গৰাকী সদস্যৰ 25 টকাকৈ 375 টকা। যোৱা সপ্তাহৰ 2 গৰাকী সদস্যৰ 50 টকা, মুঠ 425 টকা পুঁজি সংগ্ৰহ কৰা হয়। যোৱা সপ্তাহত 2 গৰাকী সদস্য অনুপস্থিত আছিল, সেইকাৰণে 25 টকাকৈ 50 টকাটো এই সপ্তাহত দিলে। 6 নম্বৰ জৰিমনা। 2 গৰাকী সদস্যৰ পৰা 50 টকাকৈ 100 টকা জৰিমনা সংগ্ৰহ কৰা হয়। আপোনালোকে নিজৰ মতে জৰিমনাসমূহ সংগ্ৰহ কৰিব পাৰিব। 50 টকা, 100 টকা যোনে যিমান লয় ল'ব পাৰিব। 7 নম্বৰ বেংক ঋণ। আনে আত্মসহায়ক গোটৰ বেংক একাউণ্টত 2,50,000 টকা বেংক ঋণ সোমায়। বেংক ঋণ আপোনালোকৰ নিজৰ বেংকৰ পৰা যিমান দিব সেইটো হিচাপত লিখিব। 8 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। গোটৰ সভানেত্ৰী বাইদেউ উদ্দেশ্য ব্যাখ্যাত কয়, আজিৰ সভাৰ সঞ্চয় 425 টকা, যোৱা সভাৰ 450 টকা, জৰিমনা 100 টকা, মুঠ 975 টকা হিচাপৰক্ষক বাইদেউৰ হাতত জমা থাকিব আৰু গোটৰ একাউণ্টত বেংক ঋণ সোমোৱা 2,50,000 টকাৰ পৰা 20,000 টকা গোটৰ একাউণ্টত জমা বা ডিপজিট কৰি 2,30,000 টকা সভানেত্ৰী আৰু সম্পাদিকা বাইদেৱে উলিয়াই আনি গোটৰ 15জনী সদস্যৰ মাজত 15,333 টকাকৈ 1% সুতৰ হাৰত ঋণ দিয়া হ'ব। ইয়াত 15জনী সদস্যাক সমানে 2,30,000 টকা ভগাই দিয়াত 15,333 টকাকৈ পৰিছে আৰু 5 টকা এটা বেছি হৈছে, সেইটো গোটৰ একাউণ্টত থাকি গ'ল। আপোনালোকে যিমান টকা লোন হ'ব সেইটো মতে হিচাপ কৰি ল'ব। জীৱিকা সখী বাইদেউ গোটৰ সদস্যসকলক ঋণ লৈ ব্যৱসায় কৰি আৰ্থিক দিশত স্বাৱলম্বী হৈ সময়মতে ঋণ পৰিশোধ কৰিবলৈ কয়। শেষত সম্পাদিকা বাইদেউ সকলো সদস্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সভাভংগ কৰে। উপস্থিত সদস্যৰ স্বাক্ষৰ সকলোৱে চহী কৰিব। সভানেত্ৰীৰ চিল আৰু চহী কৰিব, সম্পাদিকাৰ চিল আৰু চহী কৰিব।